নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জুবিনদাৰ নামত বহুতে ভিউজ আৰু টিআৰপি ল'লে। বৰ্তমান সময়ত সেই ব্যক্তিসকল ক'ত হেৰাই গ'ল? খং উঠিছে জনপ্ৰিয় কণ্ঠশিল্পী গৌৰাংগ ৰাগৰ। তেওঁ আৰু বহুতখিনি কথা কয়, তেওঁৰ মুখেৰে গোটেইখিনি কথা আপোনালোকে শুনি লওক। এইটো জুবিনদাই নিজেই কৈ গৈছিল যে যিটো বস্তু ঘপককৈ আহে বেছি দিন নাথাকে। আজি যেন কথাবোৰ বাস্তৱত পৰিণত হ'ব ধৰিছে। সেই সময়ত চকু পানী টুকি টুকি ফটো ভিডিঅ' দিয়া মানুহ বহুত দেখিলোঁ। ইভেন তেওঁৰ শেষ নিশ্বাসৰ সৈতেও চেলফি লৈ ভিডিঅ' দিছিল, ফটো দিছিল। কি হ'ল? বহুতে টিআৰপি ল'লে, মিডিয়াৰ আগশাৰীৰ ব্যক্তি হ'ল। তাৰপিছত কি পালে? ৩৫ বছৰ আমাক ফ্ৰী ছাৰ্ভিচ দিলে এই ভগৱানজনে। আমি তেখেতক যেন একোৱেই দিব নোৱাৰিলোঁ, ৩৫টা মাহো ৰাখিব নোৱাৰিলোঁ। নিজকে ভাবক, নিজকে কুৱেশ্যন কৰক। ন্যায়ৰ হকে মাত মাতা মানুহ সেই সময়ত জাষ্টিছ ফৰ জুবিন গাৰ্গ চকু পানী টুকা মানুহ বহুত দেখিলোঁ টেলিভিশ্যনত, ছ'চিয়েল মিডিয়াত। আৰু আজি ভাবকচোন, যাৰ কাৰণে ন্যায়ৰ প্ৰচেছটো এতিয়া ঢিলা হৈ যাব। আমি সেইটো বিচাৰিছিলোঁ নেকি? তেওঁ কোৱা কথাখিনিত আপোনালোকে সমৰ্থন জনাইছেনে? কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব। আজি ভিডিঅ'টো ইমানখিনি আছিল। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰবোৰ মই দিবলৈ চেষ্টা কৰিম। বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম।